নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আৰু আজি আমি যাম বুলি ভাবিছোঁ পানীদিহিং পক্ষী অভয়াৰণ্যলৈ। ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয়, 3-4 কিলোমিটাৰ। কিন্তু বৰ্তমান সময়লৈকে য'লৈকে আমি যাম তালৈকে আগত অহা নাছিলোঁ। এতিয়া কি পৰিৱেশ, কি ক'ত কেনেকুৱা কি হৈছে আমিও চাম আৰু আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তিনিজন আহি আছিলোঁ, আৰু এজন আহি গ'ল লগত, আমাৰ লগৰীয়া। আমি দুজন পিছতে বহিছোঁ, এই দুজন হৈছে। এয়া আমি বৰ্তমান পাইছোঁহি দিচাং দলং। ঘৰৰ ওচৰতে আছে দিচাং দলংখন এখন। সেয়া আমি এতিয়া বৰ্তমান দিচাং দলং ওপৰত উঠিছোঁ। পানীদিহিঙৰ মুখ্য আকৰ্ষণ এই দলংখনেই। এই দলংখনৰ কাৰণে সকলো মানুহ ইয়ালৈকে আহে পিকনিক খাব। এইফালে তথাপি ইভাগে বেলেগ অভয়াৰণ্য যদিও চাবলগীয়া বিশেষ আৰু তেনেকুৱা আছে বুলি মই নাভাবোঁ, কিন্তু কিছুমান চৰাই দেখা পোৱা যায় ইয়াত, বহুত বেলেগ বেলেগ ধৰণৰ চৰাই। আৰু মুখ্য আকৰ্ষণ এইখনেই দলংখনেই। মই আপোনালোকে দেখুৱাইছোঁ জুম কৰি। এই দলংখন মানে বনাই আছে, এইফালে সম্পূৰ্ণ হোৱাগৈ নাই, এইফালে মথাউৰিটো, এইফালে দলংখন বনাই আছে। এইখন দলংখন বনভোজ পিকনিক খোৱা, তথাপিও বহুত মানুহ আহিছে, পাৰ্টি বহুত হৈছে। কালি আহিছিলে বুলি কোৱা শুনিছোঁ, বেছি বহুত সৰহকৈ। তথাপি আজিও আছে, প্ৰায়বোৰ গুচিয়ে গ'লগৈ, কিছুমান আছে। সন্ধিয়া সময়ৰ পৰিৱেশটো ফাইনেলি আমি এতিয়া পানীদিহিঙৰ পৰা ঘূৰি আহি আছোঁ। এতিয়া গধূলি হ'ল, আমি 3জন লগতে বহিছোঁ, বাকী আজি পিছত ঘূৰি আছে।